মই জয়মতী নামৰ কথা ছবিখন উলিয়াইছিল আৰু এই জয়মতী আছিল অতি কৰুণ কাহিনী। কৰুণ তেতিয়াৰ দিনৰ স্বাধীনতাৰ আগৰ এনেধৰণৰ কিছুমান শিহৰণকাৰী দৃশ্য আমাৰ বা ঘটনা ঘটিছিল, যিবিলাকৰ পৰা আমি ৰক্ষা পাবলৈ নিজক নিজে কিছুমান উপায় চিন্তা কৰিবলগীয়া হৈছিল। অৰ্থাৎ জনচেতনা আমাৰ জাগৰণৰ প্ৰয়োজন হৈছিল আৰু এই জনচেতনা জাগৰণ কৰিবলৈ তেওঁ নাটক বা অভিনয় নাইবা লিখা মেলা গল্পকাৰ নাট্যকাৰ তেওঁ বহুমূলীয়া তেওঁৰ অৱদান আমাৰ মাজত থৈ গৈছে। তাৰে এটা হ'ল প্ৰতিফলিত অৱদান জয়মতীখন আজিও আমাৰ মাজত মঞ্চস্থ হৈ আছে। মাজে মাজে আমি টিভিৰ পৰ্দাত বা ৰেডিঅ'ত আমি আগতে শুনিবলৈ পাইছিলোঁ জয়মতী নাটখন। এতিয়া যেনিবা আমি দৃশ্য শ্ৰৱণ দেখা পোৱা শুনিব পোৱাকৈ আমি টিভিৰ পৰ্দাতো মাজে মাজে দেখিবলৈ পাওঁ পুৰণি নাটক। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালা এনেগৰাকী সাধাৰণ ব্যক্তি নাছিল, যিগৰাকী 1903 চনৰ ডিব্ৰুগড়ৰ তামোলবাৰী স্থিত এখন চাহ বাগিচাত তেওঁৰ জন্ম হৈছিল আৰু তেওঁৰ মৃত্যু হৈছিল 1956 চনত। আৰু জন্ম হৈছিল কিমান জুনত? 17 জুনত। আৰু মৃত্যু হৈছিল তেওঁৰ মাত্ৰ 48 বছৰ বয়স জীয়াইছিল তেওঁ। 48 বছৰ বয়স সাধাৰণ অতি কম সময়ৰ ভিতৰতে তেওঁ যেনেকুৱা প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে, এনেধৰণৰ আমাৰ বৰেণ্য ব্যক্তিগৰাকী আজি আমাৰ মাজত নাই সঁচা, কিন্তু তেওঁৰ অস্তিত্ব, তেওঁৰ উপলব্ধি, তেওঁৰ মনৰ চিন্তা ভাৱনাবোৰ আমি আজিও কিতাপৰ পাতত জিলিকি থকা দেখিবলৈ পাওঁ। তেওঁৰ বিষয়ে আমি পঢ়িবলৈ পালে গম পাওঁ যে তেওঁ এজন কেনে বিচক্ষণ সুতীক্ষ্ণ মেধাৱী, তেওঁৰ চিন্তা শক্তি, তেওঁৰ লিখনি আছিল আৰু এতিয়াও আছে। এনেকে তোমালোকৰ মাজত আজি এই শিল্পী দিৱসৰ মূল উদ্দেশ্যটো হ'ল এই বৰেণ্য ব্যক্তিসকল যে আমাৰ মাজৰ পৰা হেৰাই গৈছে, আচলতে তেওঁলোকৰ মৃত্যু হোৱা নাই, তেওঁলোক আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই, তেওঁলোক আমাৰ মাজতেই আছে আৰু চিৰদিন থাকিব আৰু জ্যেষ্ঠ আচাৰ্যা তৰুলতা বাইদেউ ভাষণ প্ৰদান কৰি আছে। মৰমচাৰা জাতিসকল অন্তৰংগ মনোযোগেৰে ভাষণটো শুনি আছে। মঞ্চত প্ৰধান আচাৰ্যৰ লগতে আচাৰ্যবৃন্দসকল আমাৰ তেনেকুৱা নাই, ধুনীয়াকৈ সজাই পৰাই নিজে এনেকুৱা এখন এৰেঞ্জ কৰি তেনেকুৱা কৰিব পৰা আমাৰ বৰ্তমানলৈকে হৈ উঠা নাই, হয়তো হ'ব পিছলৈ। গতিকে তেওঁৰ স্মৃতি এইসকল বিষ্ণুপ্ৰসাদ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, এওঁলোকৰ ডক্টৰ ভূপেন হাজৰিকা অকল যে এজনকেই স্মৰণ কৰিলে আমাৰ হ'বনে নহয়, সকলো বৰেণ্য এই সন্মুখত বহি থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা আমি আশা কৰিছোঁ ভৱিষ্যতে। গতিকে মই বেছি নহয় বৈপ্লৱিক উদ্যোগিক মনোভাৱেৰে শিল্পী সমাজ গঢ়ি উঠক। ধন্যবাদ।